হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি ক'ত যাব ওলাইছোঁ আপোনালোকে শ্বৰ্টছত দেখিলে গম পাব। আৰু যদি শ্বৰ্টছটো চাইছে অলৰেডি গমেই পাইছে ক'ত যাম। আৰু মোৰ বেকগ্ৰাউণ্ডটো মানে ৰুমৰ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব দেই, বহুত লেতেৰা হৈ আছে। আমাৰ ছোৱালীবিলাকৰ নাজানেনে ক'ৰবাত যাব ওলালে ইযোৰ কাপোৰ পিন্ধিম সিযোৰ কাপোৰ পিন্ধাওঁতে ৰুমে লেতেৰা হৈ থাকে। তো মোৰো সেনেকুৱা ছেইম হ'ল, তো আপোনালোকে ইগন'ৰ কৰিব সেইটো। আৰু আজি আমি যাব ওলাইছোঁ, এতিয়া নকওঁ পিছত ক'ম। এয়া আমি ভাবিলোঁ আমাৰ যাই পাওঁতে চাগে দেৰিয়ে হ'ব, বহুত ট্ৰাফিকো পাম আৰু বহুত গৰমো পৰিছে। কিন্তু তেনেকুৱা নহ'লে, আমি ট্ৰাফিক নাপালোঁ। সেইকাৰণে ভাবিলোঁ যে সেইখিনি তাতে অকণমান ইভিনিং যাম আমি য'ত যাব ওলাইছোঁ। আৰু যাই পিনে আমি ফেঞ্চিত গ'লোঁ, ফেঞ্চিত যাই অকণমান তাতে কিবা কিবি খাই ল'লোঁ, খাই পিনে গ'লোঁ আমাৰ ডেষ্টিনেশ্যন বটানিকেল গাৰ্ডেন। সঁচাকৈ গাৰ্ডেনখন বহুত বেছি ধুনীয়া আৰু ডাঙৰ আছিলে। আপোনালোকৰ নিশ্চয় ভাল লাগিব, যাবচোন যদি যাব বিচাৰে বাৰু। আৰু পাৰ পাৰ্চন 50 ৰুপিজকৈ লয় চাগে। ইভিনিং টাইমত বেছি ভাল লাগে আৰু বহুত মানুহো হয় বাৰু। আৰু আমি তাতে অকণমান টাইম স্পেণ্ড কৰিলোঁ দুজনীও, আৰু খুব ভাল লাগিলে। বহুত দিনৰ মূৰত তেনেকৈ ওলাই যোৱা নহয়ে। আৰু যদি মাইণ্ড ফ্ৰেছ কৰিব মন আছে নহয়, সঁচাকৈ কৈছোঁ গাৰ্ডেনখনত যাব। আৰু আপোনালোকে নাভাবিব মই প্ৰমোশ্যন কৰিছোঁ, একো প্ৰমোশ্যন কৰা নাই, জাষ্ট কৈছোঁ আৰু ভাল লাগিলে মোৰ যাই, সেইকাৰণে। আমাৰ বহুত ভাগৰ লাগিছিল ঘূৰি, কিন্তু পাৰ্কত ঘূৰা নাই দেই। আমি ফেঞ্চি দি ঘূৰি আহোঁতে আমাৰ ভাগৰ লাগি গ'ল। আৰু ইমান ৰ'দ আছিলে আৰু গৰমটো ক'বই নালাগে বাৰু। সেইকাৰণে আমি অলপ টাইম বহিলোঁ, ৰেষ্ট লৈ পিনে ভাবিলোঁ যে অলপ পাৰ্কখন চাওঁ। ধুনীয়া লাগিল, কিন্তু এটা পিছতহে ভাবিলোঁ যে এটা কথা, আমি পাৰ্কখনৰ কিছুমান ঠাইত নগ'লোৱে চাবলৈ। যেতিয়া বেলেগে যায় মানে ফটো প'ষ্ট কৰে, আমিতো এইবিলাক ঠাই দেখাই নাই, সেনেকুৱা অৱস্থা হৈ গ'ল। পাৰ্কখন বহুত বেছি ডাঙৰ হয় আৰু ইভিনিং টাইমত যাই ইমান ভাল লাগিছে বাৰু। যিখিনি দেখিলোঁ আৰু বহুত ভাল লাগিলে। বহুত দিনৰ মূৰত ওলাই গৈছোঁ যে, সেইকাৰণে বহুত মনটো ভাল লাগিছিলে সেইদিনা। আৰু কি হ'ল, ফ্ৰেণ্ডৰ লগত ওলাই গ'লোঁ বাৰু। আপোনালোকে ফ্ৰেণ্ডৰ লগত ঘূৰি ভাল পায় নে ফেমিলিৰ লগত জনাবচোন। কিছুমান ঠাইত কিন্তু ফ্ৰেণ্ডৰ লগত ঘূৰি ভাল লাগে আৰু কিছুমান ঠাইত ফেমিলিৰ লগত, মানে মোৰ মতে আৰু। বাৰু আপোনালোকৰ কেনেকুৱা অপিনিয়ন আপোনালোকে প্লিজ কমেণ্টত জনাব। এতিয়া আমি ইয়াৰ পৰা ওলাওঁ, কাৰণ গধূলো হ'ল, আমি গাড়ী নাপাওঁ। আৰু গাড়ী নাপাব পাৰোঁ। আৰু প্লেচটোত আহি সঁচাকৈ বহুত বেছি ভাল লাগিছে এতিয়া পাৰ্কখনত আহি পিনে। আপোনালোকৰ মন গ'লে আহিব পাৰে। তাৰপাছত আমাৰ দুজনীৰো বহুত ভোক লাগিলে, ভাবিলোঁ যে দীঘলী পুখুৰীতে এপাক মাৰি আহোঁ। তাৰপিছত দীঘলী পুখুৰীলৈ গ'লোঁ, কিন্তু ইমান মানুহ আৰু গৰমটো ক'বই নালাগে দিয়কচোন। তথাপিও আৰু আমি নোখোৱাকৈ আহিম নে, কিবা কিবি খাই পিনে আহিলোঁ আৰু উভতি।